তিলৰ আৰু নাৰিকলৰ লাডু বনালোঁ খুব সহজ পদ্ধতিৰে। এনেদৰে বনালে সহজ হয় তিলৰ লাডু। হেল্ল' সকলোকে নমস্কাৰ। মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে। ভোগালী বিহুৰ বহুত মৰম আৰু শুভেচ্ছা সকলোলৈকে থাকিল। আৰু আজি ভাবিলোঁ মই নাৰিকল আৰু তিলৰ লাড়ু বনাওঁ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কোনে কোনে এইদৰে বনাই খাই জনাবলৈ নাপাহৰিব, আৰু নোখোৱাসকলে এবাৰ বনাই খাব। নাৰিকল মই 6টা লৈছোঁ। 6টা যদিও এইটো যিটো নগাঁৱৰ পৰা অহা নাৰিকলটো হয় সৰু সেইটো কাৰণে মই 6টা লৈছোঁ। আৰু ইয়াৰে আধা মই তিলত দিম, তিলৰ লাড়ুৰ লগত। আৰু এতিয়া মই গোটেইখিনি সৰু সৰুকৈ কাটি টুকুৰা কৰি মেলি মিক্সাৰত পিচি লওঁ। প্ৰথমতে পানীটো উলিয়াই লওঁ ইয়াৰ। নাৰিকলখিনি গোটেইখিনি ৰুকি ল'লোঁ মই এতিয়া। ৰুকি ল'লোঁ মানে পিচি ল'লোঁ, মিক্সাৰত পিচি ল'লোঁ। ৰুকি ল'লে মানে টাইম লাগে কাৰণে মিক্সিতে দি দিওঁ। এতিয়া মই এই কাপটোৰে জুখি লওঁ। কাপটোৰে জুখি মেলি দিলে মানে চেনিটো দিবলৈ ভাল হয় জুখি দিলে। নাৰিকলৰ গুড়ি যদি 2 কাপ দিয়া হয় তেতিয়া চেনি 1 কাপ দিব লাগে। এই কেৰাহীখনত মই বনাম যিহেতু ইয়াতে মই ঢালি দিছোঁ। এখন কেৰাহী অকল মই লাডু বনাওঁ, কিন্তু কেৰাহীখন কিবা কলা কলা হৈ যায় ফুটা ফুটা। ইয়াত অকল মই লাডু বনাওঁ। ইয়াৰ 1 কাপ জুখি লওঁ এতিয়া মই। অলৰেডি হৈ গ'ল এইখিনি ভজা, অকণমান ভাজিলে হৈ যাব। লাইটৰ বহুত ৰঙচুৱা দেখিছোঁ। ইলাচি পাউডাৰ দিছিলোঁ, সেইটো কাৰণে চাগে অকণমান ৰঙচুৱা হৈছে নেকি। কিন্তু এনেকৈ বগা দেখিছে। লাইটত কেমেৰাত বেছিকৈ ৰঙা লাগিছে। অলৰেডি হৈ গ'ল এইখিনি। নাৰিকলটো গোটাকৈ থাকিলে দেখি অকণমান ডাঙৰকৈ থাকিলে হৈ গৈছে নেকি। অকণমান পাছত নমাই দিম মই এইখিনি। ইয়াত 1 পোৱা তিল আছে। তিলখিনি মই ধুই মেলি ভালদৰে চাফা কৰি থোৱা, ৰ'দত শুকুৱাই থোৱা। এইখিনি মই এতিয়া ভাজি লওঁ। কেৰাহীখনত গৰম কৰি লৈছোঁ। কেৰাহীখন অলৰেডি গৰমে হৈ গ'ল। এতিয়া তিলখিনি দি লওঁ আৰু অলপ ফুটালৈকে তিলখিনি ভাজি লওঁ। তাৰপাছত মিক্সাৰ জাৰত এইখিনি পিচি ল'ম অলপ। একেবাৰে মিহি কৰি নিদিওঁ, অলপকৈ পিচিম। পিচি ল'লে মানে যিহেতু লাড়ুটো মানে শীতল হয়, নহ'লে মানে অলপ খহটা দেখি, সেইটো কাৰণে মই অকণমান পিচি লওঁ, পিচি মেলি বনাওঁ। তিলখিনি ফুটিলে অলৰেডি এইখিনি নমাই লওঁ। বেছি ফুটি থাকিলেও তিতা হৈ যাব, সেইটো কাৰণে এইখিনি নমাই মেলি লওঁ। ঠাণ্ডা হ'বলৈ দিম, তাৰপৰা পিচি ল'ম। তিলখিনি মই পিচি ল'লোঁ। একেবাৰে গুড়ি কৰি দিয়া নাই, অকণমান গোটা। তথাপিতো অলপ গুড়ি হ'ল বেছি। এইফালেদি নাৰিকলখিনি তিলৰ লগত দিব লগা নাৰিকলখিনি মই অকণমান কেঁচা গোন্ধটো আঁতৰাই লৈছোঁ, ভাজি লৈছোঁ। এইখিনি এতিয়া অকণমান ৰঙচুৱা হ'বলৈ দিম। তাৰপাছত মই মিক্স কৰি ল'ম দুইখিনি। এইখিনি মই নাৰিকল আৰু তিলখিনি মই লৈ ল'লোঁ একেলগে, মিক্স কৰিম এতিয়া। এইফালে কেৰাহী এখনত অলপ গুড় গৰম কৰি লৈছোঁ। গুড়খিনি গৰম কৰি লওঁ, অকণমান পানী দি দিওঁ ইয়াত অকণমান গুড়খিনি গৰম কৰি লওঁ। তাৰপাছত চাই থাকক, গুড়খিনি গোটেইখিনি পঙি গ'ল, দেখিছে নহয়, পঙি গ'ল গোটেইখিনি। এতিয়া মই এটা পাত্ৰত উলিয়াই লওঁ। তাৰপাছত লাড়ুখিনিৰ লগত মিক্স কৰিকৈ বনাওঁ। তিলৰ লাডু ৰেডি হৈ গ'ল। ধুনীয়া হৈছে, টাইট হৈ গ'ল, যথেষ্ট টাইট হৈ গ'ল। এইফালেদি নাৰিকলৰ লাডু বেছি হ'ল, বহুতখিনি হ'ল। তেন্তে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।